আজি ৰেচিপিটোৰ কাৰণে লোৱা হৈছে ৰেড চিলি চচ 2 চামুচ, টমেটো কেচাপ 3 চামুচ, জালুকৰ গুড়ি 1 চামুচ, জলকীয়া ভিনেগাৰ 1 চামুচ, ময়দা 1 চামুচ, আধা কেজি চিকেন, soya sauce 1 চামুচ, কৰ্ণফ্ল'ৰ 2 চামুচ, আদা লোৱা হৈছে ভালকে চপ কৰি পেলাই, নহৰু লোৱা হৈছে চপ কৰি পেলাই কেইফুটামান, capsicum লৈছো, দুটা পিঁয়াজ লৈছো আৰু তেল লৈছো ৰিফাইন। আমি এতিয়া নিমখ, জালুক, কৰ্ণফ্ল'ৰ আৰু ময়দা দি পেলাই চিকেনৰ কোটিংটো ৰেডি কৰিম ফ্ৰাই কৰিবলৈ। এতিয়া ভালকে হাতেদি গোটেইখিনি একেলগে মিলাব। বেছি ড্ৰাই যেন লাগিলে অলপ পানীও দি দিব পাৰে আপুনি। এয়া দেখিছেনে ভালদৰে মিক্স হৈ গ'ল। এতিয়া আমি এই চিকেনখিনি ফ্ৰাই কৰিম। এখন সৰু চাই কেৰাহী লৈছো মই। যেতিয়াই কেৰাহীখন গৰম হৈ যাব তেতিয়া তেলখিনি দি দিব। তেলখিনি অলপ সৰহকৈ দিব কাৰণ চিকেনখিনি ফ্ৰাই কৰা হ'ব। একেলগে গোটেই চিকেনখিনি দি নিদিব কাৰণ ডিপ ফ্ৰাই কৰা হৈছে। 4-5 পিচ মানকে দিব প্ৰথমতে, বেচ বাই বেচ কৰিব আৰু চিকেনখিনি লৰাই থাকিব। যেতিয়াই দেখিব লাইট ব্ৰাউন কালাৰটো আহি গৈছে তেতিয়াই চিকেনখিনি উলিয়াই দিব। এতিয়া ননষ্টিক কেৰাহী এখন গৰম কৰি পেলাই তাত তেল দিব 2 চামুচ। মই সেই চিকেন ফ্ৰাই কৰা তেলখিনিয়ে লৈছোঁ। চপ কৰি থোৱা নহৰুখিনি দি দিব। চপ কৰি থোৱা আদাখিনিও দি দিব এতিয়া। অলপ লৰাব আৰু অকণমান ব্ৰাউন কালাৰ আহিবলৈ দিব, বেছি পুৰিবলৈ নিদিব আৰু জলকীয়াখিনি দি দিব। কাটি থোৱা পিঁয়াজখিনি দিব। আৰু অলপ সটে কৰি পেলাই ক্যাপসিকামখিনি দি দিব। ইমান ধুনীয়া হৈছে কালাৰটো দেখিবলৈ। অলপ সটে কৰিব ক্যাপসিকামখিনি। ৰেড চিলি চচ দিব। টমেটো কেচাপ দিব। আৰু মিক্স কৰি দিব গোটেইখিনি একেলগে। এতিয়া সয়া সচখিনি দিব। আৰু ভিনেগাৰখিনি দি দিব। নিমখ অকণমান দিব। বেছিকে নিদিব নিমখ কাৰণ সয়া সচ আৰু কেচাপখিনিটো আছে। অকণমান জালুকৰ গুড়ি দি দিব আৰু ভালদৰে মিক্স কৰিব। 1 চামুচ কৰ্ণফ্ল'ৰ ল'ব, তাতে অকণমান কুহুমীয়া পানী মিলাব আৰু চিকেনখিনি ঢালি দিব। এতিয়া ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিব তাত আৰু ভালদৰে মিক্স কৰিব। দেখিছেনে কি সুন্দৰ হৈছে কালাৰটো। আৰু এতিয়া মই গাৰ্নিচিঙৰ কাৰণে
পিঁয়াজখিনি দি দিছোঁ। এয়া আমাৰ চিলি চিকেন ৰেডি হৈ গ'ল। গৰমে গৰমে খাব, ফ্ৰাইড ৰাইচৰ লগত ভাল পাব খাই।